হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। চ' আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা ভিডিঅ'। আজি কোনো ধৰণৰ ব্লগ লৈ অহা নাই। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ ঘৰখন দেখুৱাম বুলি ভাবিছোঁ। আমাৰ ঘৰখন যদিও বাহৰ দেখুৱাবলৈ লাজ কৰা নাই, দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কোনেও যাতে বেয়া কমেণ্ট নকৰে। চ' তাৰ বাবে ৰিকুৱেষ্ট থাকিল আৰু শেষলৈকে ভিডিঅ'টো চাই ভাল কমেণ্ট দিব বুলি আশা কৰিলোঁ। আৰু আমাৰ ঘৰত যিহেতু ছোৱালী নাই, চ' মায়ে কেনেকৈ ঘৰখন সজাই ৰাখিছে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈছে আমাৰ ঘৰত অহা বাটটো, আৰু বাটটোতে এখন সৰু চাই এটা ঘৰ আছে। এই ঘৰটোতে দুখন চাইকেল থোৱা আছে। এই দুখন চাইকেল আৰু এনেকৈ চোতাললৈ আহি এইখন হৈছে আমাৰ চোতাল। সৰু চাই চোতাল এখন আছে। ইয়াত ফুলবোৰ ৰোৱাই আছে। এইবিলাক ফুল ৰোৱাই আছে। আৰু এইফালে এইবিলাক ফুল ৰোৱাই আছে। তাৰপিছত এইফালে আছে এইটো এটা ৰুম, আৰু এইফালে আছে এইটো এটা ৰুম। এইটোত আমি থাকোঁ আৰু এইটোত আলহী আহিলে থাকে। চ' বলক তেনেহ'লে ভিতৰলৈ যাওঁ। এইটো হৈছে আমাৰ আলহী আহিলে থকা ৰুম। এইফালে এখন আছে বিচনা, আৰু এইফালে আছে চকী, এইফালে এখন টেবুল আছে, আৰু এইফালে এখন ডাইনিং আছে, আৰু ইয়াত আছে এইটো টিভি থোৱাই আছে। আৰু এইখন তলত সৰু চাই এখন ফেন থোৱাই আছে। চ' তাৰপিছত এইবিলাক কিবা কিবি মায়ে সজাই থৈছে। এইটো এটা হৈছে আইতাল কুৰ্চি দিয়া বুলি কয় আমাৰ। আৰু এইফালে মায়ে এইখন হাতেৰে বনাইছে। তাৰপিছত এইফালে এখন আছে মোৰ মানপত্ৰ। এইখন মই আচলতে হাই ছেকেণ্ডাৰী পাছ কৰোঁতে পাইছিলোঁ। ৰ'ব এইখন মই হাই ছেকেণ্ডাৰী পাছ কৰোঁতে পাইছিলোঁ। তাৰপিছত এইখন আকৌ BA পাছ কৰোঁতে, এইখন আমাৰ কলেজৰ পৰা দিছে। ইয়াত লিখা আছে ৰঙিয়া মহাবিদ্যালয় শাখা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বুলি লিখা আছে। তাৰপিছত এইফালে এটা ফুল থোৱাই আছে। আৰু এইটোৱে আৰু আমাৰ সৰু আলহী আহিলে থাকিবলৈ দিয়া ৰুম। এইফালে এখন চকী থোৱাই আছে। চ' আপোনালোকক অকণমান সুন্দৰকৈ দেখাই দিছোঁ, চাই থাকক। এইটো হৈছে আমাৰ ৰুমটো, আলহী আহিলে বহিবলৈ দিয়া ৰুমটো এইটো। চ' এইটো দেখালোঁ। আকৌ আমি এইবাৰ সেইটো ৰুমলৈ যাম। বলক। এইটো হৈছে আমি থকা ৰুমটো। এইটো হৈছে আমাৰ থকা ৰুমটো। এইফালে এখন বিচনা আছে, আৰু এইফালে এখন টেবুল ৰাখি থোৱা আছে। ইয়াত তামোল থোৱা আছে। চ' সেইফালে ৰ'বক লাইটটো দি লওঁ ৰ'বক। এইফালে এখন টেবুল ৰাখি থোৱা আছে। এইখন আছে মোৰ পঢ়া টেবুল। ইয়াত মোৰ পঢ়া কিতাপবোৰ আছে, আৰু এইফালেও কিতাপ পত্ৰবোৰ ৰাখি থোৱা আছে। এনেকৈ মায়ে সুন্দৰকৈ সজাই থৈছে। এইটো হৈছে আমাৰ শ্ব'কেছটো, আৰু ইয়াত এইবিলাক কিতাপ থোৱা আছে। এইবিলাক চব আৰবী কিতাপ থোৱা আছে। এই আৰবী কিতাপবোৰ মোৰ নহয় দেই, এইবিলাক চব আমাৰ ভাইজনৰ কিতাপ হয়। এইবিলাক চব তাৰ কিতাপ, ভাইজনৰ। চ' এইবিলাক কিবা কিবি এনেকৈ থৈ দিছে মায়ে। এইটো হৈছে আমাৰ শ্ব'কেছটো, আৰু এইটো হৈছে মই। এইফালে এখন পাটনা ৰখাই আছে। ইয়াত কিবা কিবি এনেকৈ থোৱা আছে, আৰু ইয়াত দুখন চকী ৰখা আছে। এইটো হৈছে আমাৰ সৰু ৰুমটো, য'ত আমি থাকোঁ। আচলতে এইখন আব্বা থাকে। অকণমান ভালকৈ দেখাই দিছোঁ। ৰ'বক এইফালে আছে এখন কেলেণ্ডাৰ, আৰু এইখন হৈছে মুখ চোৱা আইনা। এইটো মোৰ মোবাইল, মই কেমেৰা কৰি আছোঁ।
টেন টেন চ' এইটোৱে হৈছে আমাৰ সৰু ৰুমটো। চ' আপোনালোকক ভালকৈ দেখাই দিছোঁ, আপোনালোকে চাই লওক কেনেকুৱা হৈছে জনাবাচোন। চ' এইবাৰ আছে এইফালে এটা ৰুম আছে, এইটো হৈছে ভিতৰৰ ৰুম। টেন টেন এইফালে ভিতৰৰ ৰুমটো সোমোৱাৰ লগে লগে পোৱা যায় এইবিলাক টুপি আছে, এইবিলাক কাপোৰ আৰি থোৱা আছে। আৰু এইফালে এখন বিচনা আছে, এখন বিচনা আছে, এইখন মই থাকোঁ। আৰু এইফালে এখন আলনা আছে, আৰু এইফালে এখন বিচনা আছে, এখন বিচনা আছে। আৰু এইফালে এইটো এটা বম বাকচ আছে, এইটো বম বাকচ আছে। আৰু এইফালে বাকচ থোৱা আছে, আৰু ইয়াত কিবা কিবি থোৱা আছে, আৰু ইয়াত কিবা কিবি থোৱা আছে। চ' এইটো হৈছে আমাৰ ঘৰটো, আপোনালোকক দেখুৱাই দিলোঁ। আচলতে আমাৰ ঘৰত যদিও ছোৱালী নাই, মাইকী সুন্দৰকৈ সজাই ৰাখিছে। চ' আপোনালোকক অকণমান দেখুৱাই দিছোঁ, কেনেকুৱা লাগিছে প্লিজ কমেণ্ট ছেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব। এইটো হৈছে আমাৰ ৰুমটো, আৰু এইখন হৈছে আমাৰ চোতালখন। চোতালখন দেখাই দিলোঁ। তাৰপিছত এনেকুৱা আহি পিনে এটা ৰাস্তা আছে, এই পিনেদি গ'লে পাই যাব আমাৰ ঢেঁকীশালটো। এইটো হৈছে আমাৰ ঢেঁকীশালটো। এইখিনিয়ে আছিল আপোনালোকক দেখুৱাব লগা। চ' দেখুৱাই দিলোঁ। প্লিজ কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই ভাল পালে, তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। লাভ ইউ অল।